ইমান বদ হৈছে ঈশ্বৰে দিলে এইবাৰ অলপ ধান পাম কিন্তু এই গৰমৰ প্ৰকোপত ক'ত খেতি হ'ব দেউতা পানী আনিছো হোৱাহি তোমাৰো মানে জিৰণি বোলা বস্তুৱে নাই ন পানী আনিছ গৈ আছো গৈছো কিয় ইমান দেৰি কৰিলি তই ঐ কি ভাবি আছ নাই ইমান ৰ'দ দিছে কেনেকৈনো আহো সেইবাবে ইমান দেৰি হ'ল দিয়া চাও দে কেটলিটো দে লোৱা হ'ব দে ল দেউতা পূজা আহি পালে নহয় যোৱাবাৰো মোক কাপোৰ নিদিলা এইবাৰ কাপোৰ দিব লাগিব কিন্তু হ'ব দে দেউতা যোৱাকালি যে পুখুৰীৰ মাছ বেচিছিলা কিমান টকা পালানো কি কৰিবা তয়ো বৰ পেকাই থাক পাইছো দে 10,000 মান কিয় মায়ে কোৱা নাই এইবাৰ যে জাৰ্চি গৰুকেইটা কিনিম বুলি কৈছো নাই কোৱা মোক কাপোৰ দিব লাগিব এইবিলাক নাজানো মই তয়ো যে আৰু তোক নিদিওঁ মই কাক দিম পিছে তই দেখোন ভালকৈ পঢ়া শুনা কৰা নাই এইবাৰ কি আকৌ ফেল মাৰিবি নেকি নহয় দেউতা পঢ়িম মানে কি পঢ়িম মানে ভালকৈ যদি নপঢ় মই যে ইমান কষ্ট কৰি মৰিছো তাৰ কিবা ফল লাগিবনে তুমি মানে পঢ়াৰ কথাত বাহিৰে বেলেগ নাই ন ফালৰি কাটিব খুজিছা মোক কাপোৰ লাগিব মই নাজানো এইবিলাক এইজনীৰ লগত নোৱাৰিবি তই ঘৰলৈ যাগৈ যাগৈ কি যে হ'ব নহয় ইমান কষ্ট কৰোঁ তাইক বুজাই মই পঢ়াব নোৱাৰিলোঁ যোৱাবাৰ ফেইল কৰিছে এইবাৰ যদি ফেইল কৰে মানুহে মোক নাহাঁহিবনে এজনীয়ে ছোৱালী তাইক লৈ কিমান আশা তাতে এই মাকজনীও মহাবুৰ্বক একো নাজানে নোৱাৰিছোঁ আৰু মই এইবিলাক মদন কি কৰি আছা ক'ৰ পৰা আহিলি তই ক'ৰ পৰা আহিলি মানে খেতিডোখৰা চাব দিছিলোঁ খেতিডোখৰা দেখা পাই পেলাই কলজিখান একদম শুকে গেছি ভাই একদম মোৰ খেতিখানি গোটাই একদম ৰ'দত তাপত পকি খৰি নোহোৱা হোৱাৰ নিচিনা গৈছে চব মাটি টান হৈ গৈছে কি কৰিবি সূৰ্যৰ যি তাপ এই প্ৰচণ্ড তাপত জানো খেতি থাকে ভালে পিছে তোৰ নিজা মাটি নে আধিয়া মাটি কি কম মদন যিখিনি খেতি কৰিছোঁ নিজৰ বুলিনো আৰু মাটি ক'ত আছে চব আধিয়া মাটি তাতে যদি আকৌ খেতিখিনি নাইকিয়া হৈ যাব লাগিল ৰ'দত তাপত একো কাম নাই বেকাৰ ইমান টকা খৰচ কৰিলোঁ তাকেইতো তহঁতে কিছুমান কথা নাজানো নহয় আজিকালি চৰকাৰে আমাৰ সেই গাঁৱলীয়া কৃষকবিলাকৰ কাৰণে আমাৰ যিমান খেতি আছে সব খেতিবিলাক বীমা কৰিছে যাতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা লোকচানখিনি বীমাৰ যোগেৰে খেতিয়কে পায় তই এইবিলাক কথা নাজান মদন মইতো এইবিলাক কথা একেবাৰে নাজানো আজিতো ভাল কথা এটা মোক জনাই দিলা আগতে যদি মই গম পালোহে মইতো বীমাটো কৰি থলোহে কিয় তই আমাৰ এই গাঁও সেৱক ডাঙৰীয়াক লগ কৰা নাই গাঁও সেৱক কোনদিনা লগ কৰিলোঁ মই লগে কৰা নাই আৰু আমাক এইবিলাক আমি সৰু খেতিয়ক আমাক নকয় তাতেইতো তহঁতৰ ভুল গাঁও সভাত যাব লাগে গাঁও পঞ্চায়তক যাব লাগে কথাবিলাক খুটি নাটিকৈ ভালকৈ শিকিব লাগে আৰু এটা কথা তই ঘৰ পাইছ নাই ঘৰ পাম ক'ত ঘৰ পাম আৰু কৃষি লোন একোৱে পোৱা নাই তহঁতৰ গাঁৱৰ গাঁওবুঢ়া কোনো গাঁওবুঢ়ানো কি কৰি দিব গাঁওবুঢ়া জনালো কৈ পাবি এইবিলাক আৰু কি ক'ম আমি নাপাওঁ আমি দুখীয়া মানুহ আমাৰ দৰে অশিক্ষিত গাঁৱলীয়াবোৰক এনেকেই কিছুমান মানুহে ঠগি আছে বুজিলি গাঁও সভাত যাব লাগে গাঁও পঞ্চায়তক যাব লাগে আৰু আমাৰ যিবিলাক গাঁও মেম্বাৰ আছে তেওঁলোকক কথাবোৰ সুধিব লাগে তহঁতেতো নুসুধ লাজ কৰক এই কাৰণে আজি এই অৱস্থা
হয় হয়, এইবাৰৰ পৰা মই সুধি ল'ম। অ'। মোৰ বিশেষকৈ মোৰ খেতিখিনি একেবাৰে দহি গ'ল। খেতিখিনিৰ দিয়ক। কাৰণে মোৰ মাথাটো কাম নকৰা হৈছে। এই মদন ভাই, মই আজি এতিয়াও- ইমান এটা ভাল খবৰ দিলি, মই যদি আগতে গম পালোঁ মই বীমাটো কৰি থলোঁ হয়। পিছে তোমাৰতো খেতিখিনি ভালেই, মই দেখা পাইছোঁ সাৰ মাৰিছা। পানী নাই নাই দিছা, নাই নাই হা? নাই, এইটো ভুল কৰিছা। মই সাৰ ব্যৱহাৰ কৰা নাই। ঘৰৰ যিবিলাক মানে পেলনীয়া বস্তু আছে হয়। চব মই সেইবিলাক জমা কৰি কৰি জৈৱিক সাৰ বনাইছো। তাৰ পৰা আনি ইয়াত ছটিয়াই দিছো। তাৰমানে তাতে 1 টকা পইচা খৰচ কৰিবই নালাগে এক দেখোন। টকা পইচাও খৰচ কৰিব নালাগে। তোমাৰ ঘৰত যিবিলাক পেলনীয়া বস্তু আছে তুমি এঠাইত জমা কৰি থোৱা, তাতে গোবৰ দিয়া, এনেকৈ যিবিলাক পচিব তাৰ পৰাই জৈৱিক সাৰ উৎপন্ন হয়। আৰু সেই সাৰ দি চোৱা মোৰ খেতি কি ধুনীয়া হৈছে। সেইকাৰণেতো মই ভাবিলোঁ কি এই মদনৰ খেতিখিনি এবাৰ এইপিনি যেতিয়া যাম চাই যাওঁ, মানে কি ধুনীয়া হৈছে তোমাৰ খেতিখিনি। মনত ৰাখা, আজিৰ পৰা এই ভুল কাম নকৰিবা। ৰাসায়নিক সাৰে আজি মানুহৰ কিমান বেমাৰ কৰিছে তুমি জানা? বেমাৰ হয়। মানুহে চোৱা এতিয়া এনেকুৱা বেয়া অৱস্থা হৈছে, কলত মানে সাৰ দিয়ে, ফলত সাৰ দিয়ে, ধানততো সাৰ দিয়ে, সেইটো কথা ক'বই নালাগে। সেইকাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আজি মানুহৰ ঘৰে ঘৰে গাঁৱে গাঁৱে বিয়পি পৰিছে। যাৰ বিনিময়ত পাথৰ হয়, টিউমাৰ হয়, এইবিলাক ডায়েবেটিছটো জানাই। মদন ভাই, ইমান মূল্যৱান কথা এটা মোক মই মানে আজিৰ পৰা মই জৈৱিক সাৰ নিজে উৎপাদন কৰিম। পেলনীয়া বস্তুবিলাক মই গাঁতাত পুতি থ'ম, আৰু লগতে মই এই খেতি বাতি কৰিলেই মই নিশ্চয় জীৱন বীমা কৰিম। ভাল ভাল। এতিয়া এটা কাম কৰোঁ বোলা, বহুত দেৰিও হ'ল, ইফালে ঘৰত কিজানি হয় হয়, মোক কৈছে, মই আগত তাৰমানে এই এজন মানুহে মাতিছে, তেওঁৰ এটা গাড়ী মানে জাৰ্চি গৰু আছে। এই গৰুটো কৈছে মই বিক্ৰী কৰিম। মই ভাবিলোঁ কি চাই আহোঁ, যদি কমত পাওঁ, পইচা যদি মিলে এই খেতিখিনি চাবা আহোঁতে একেলগে সেইটো চাই আহোঁ। তেনেহ'লে মই এৰিলোঁ তোমাক। ঠিক আছে, যোৱা যোৱা যোৱা। অঁ।